প্ৰথম পৰ্যায় 2022 প্ৰথম দিন সেট এ শ্ৰেণী চতুৰ্থ মাধ্যম অসমীয়া EVS উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা গেছবিধ হ'ল উত্তৰটো হ'ব এ কাৰ্বন ডাই অক্সাইড মানচিত্ৰৰ ৰাজ্যৰ সীমা বুজাবলৈ কোনটো সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় উত্তৰটো হ'ব বি বহাগ বিহুত কি কৰা হয় গৰুক মাহ হালধিৰে গা ধুৱাওঁ উত্তৰ সি হেমিবিয় গ্ৰহণী ৰোগ বিয়পে দূষিত পানী আৰু খাদ্যবস্তুৰ পৰা কাষৰ ছবিখন চাই কম্পিউটাৰ অংশটোৰ নাম চিনাক্ত কৰা এটা মাউচৰ চিত্ৰ দিয়া আছে গতিকে উত্তৰটো হ'ব ডি ভৰি মুচুকা খালে কি কৰিবা ইয়াতে উত্তৰটো হ'ব মুচুকা খোৱা ঠাইডোখৰত কেঁচা হালধি পিহি লগাই দিম ইয়াৰ উত্তৰ সি ইয়াত ডি টু ৰাইট চিন দিয়া আছে ডি টু ভুল মাৰ ভায়েকক আমি কি বুলি মাতো মামা বুলি মাতো উত্তৰ বি বুধ গ্ৰহটো আটাইতকৈ গৰম হোৱাৰ কাৰণ হ'ল ই সূৰ্যৰ আটাইতকৈ ওচৰত আছে উত্তৰ সি তলৰ কোনটো ভূগৰ্ভৰ পানীৰ এটা উৎস ভূগৰ্ভৰ পানী মানে পৃথিৱীৰ ভিতৰৰ তলৰ পৰা উঠাই অনা পানী ইয়াতে উত্তৰটো হ'ব কুঁৱা তলৰ কোনবিধ বনজ সম্পদ এতিয়া ইয়াতে উত্তৰটো হ'ব ডি চেগুন গছ বনজ সম্পদত পৰে অসম ৰাজ্যৰ পশ্চিম দিশত অৱস্থিত ৰাজ্যখনৰ নাম কি উত্তৰ হ'ব বি মেঘালয় ৰেডিঅ' যোগে প্ৰচাৰ কৰা তলৰ কোনটো অনুষ্ঠানে আমাক জ্ঞানৰ ভঁৰাল চহকী কৰাত বেছিকৈ সহায় কৰে ইয়াতে উত্তৰটো হ'ব ডি কুইজ তলৰ কোন দুখন বৰাক নৈৰ উপনৈ উত্তৰ হ'ব চি সোণাই আৰু ধলেশ্বৰী যীশু খ্ৰীষ্টৰ জন্মৰ দিনটো উত্তৰ হ'ব বৰদিন হিচাপে পালন কৰা হয় ডি এতিয়া ৰাইটিং লেংগুৱেজ 1 তুমি ভাল পোৱা খেল এটিৰ বিষয়ে তিনিটা বাক্য লিখা নাইবা তুমি থকা ঠাইখনৰ বিষয়ে তিনিটা বাক্য লিখা নাইবা তুমি ভাল পোৱা এপাহ ফুলৰ বিষয়ে তিনিটা বাক্য লিখা ইয়াতে তোমালোকে তিনিটা বাক্য লিখিব লাগে তুমি ভাল পোৱা খেল এটিৰ বিষয়ে লিখিব পৰা তিনিটা বাক্য যেনে ধৰা তুমি লুডু খেলি ভাল পোৱা লুডু খেলত 4টা ৰঙৰ গুটি থাকে মুঠতে লুডু খেলত 16টা গুটি থাকে 4জন মানুহে লুডু খেলিব পাৰে এনেকৈ তুমি তিনিটা বাক্য লিখিলে হ'ব আকৌ চোৱা তুমি থকা ঠাইখনৰ বিষয়ে তিনিটা বাক্য লিখিবলৈ দিছে তোমাৰ গাঁওখনৰ বিষয়ে তুমি তিনিটা বাক্য লিখিলে হ'ল তোমাৰ গাঁওখনৰ নাম কি তোমাৰ গাঁওখনত কি আছে খেলপথাৰ আছে তোমাৰ গাঁওখনত বিদ্যালয় আছে আৰু কি আছে এই বিষয়ে তুমি লিখিব পাৰা নামঘৰ আছে বা মছজিদ আছে তুমি এই বিষয়ে লিখিব পাৰা তুমি ভাল পোৱা এপাহ ফুলৰ বিষয়ে লিখিব পাৰা ধৰা তুমি গোলাপ ফুল ভাল পোৱা গতিকে এনেকৈ লিখিব পাৰা মই গোলাপ ফুল ভাল পাওঁ গোলাপ ফুলক ইংৰাজীত ৰ'জ বোলে গোলাপ ফুলৰ গোন্ধ আছে বা গোলাপ ফুল দেখিবলৈ বৰ ধুনীয়া এনেকৈ তুমি তিনিটা বাক্য লিখিব পাৰা এতিয়া চোৱা ৰাইটিং লেংগুৱেজ 2 এতিয়া ইয়াতে তিনিখন ফটো দিছে প্ৰথমতে এটা হাতী তাৰপিছত চৰাই আছে ফটোখনত তাৰপিছত এজোপা ফুলত পানী দি থকা এজনী ছোৱালী আছে গতিকে তোমালোকে এই তিনিখন ফটোৰ পৰা যিকোনো এখন ফটোৰ বিষয়ে তিনিটা বাক্য লিখিব পাৰা এতিয়া মই তোমালোকক হাতীৰ বিষয়ে তিনিটা বাক্য লিখি দিম তোমালোকে চাই ল'ব পাৰা প্ৰথমতে লিখিব পাৰা এলিফেণ্টছ আৰ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট লেণ্ড এনিমেলছ এলিফেণ্ট ইউজ দেয়াৰ ট্ৰাংকছ টু ড্ৰিংক এণ্ড ফিড এলিফেণ্ট হেভ এ লাৰ্জ টাস্ক এলিফেণ্ট ইট গ্ৰাছ এনেকৈ তোমালোকে তিনিটা বাক্য লিখিব পাৰিবা এতিয়া চোৱা নিউমাৰ্চি যোগ কৰা প্ৰথমতে আছে 298 তাৰপিছত আছে 642 দুইটাকে যোগ কৰিব লাগে প্ৰথমতে 8 2 10 10 0 হাতে কৰিব 1 9 4 13 13 1 14 4 হাতে কৰিব 1 2 6 8 8 1 9 ইয়াত হ'ব 940 এতিয়া চোৱা বিয়োগ কৰা ওপৰত আছে 872 আৰু তলত আছে 527 এতিয়া দুইটাকে বিয়োগ কৰিব লাগে আমি প্ৰথমতে 2 পৰা 7 বিয়োগ কৰিব লাগিব আৰু 2টো যেহেতু 7তকৈ সৰু গতিকে 1 ধাৰ কৰিব লাগিব তেতিয়া 12 হ'ব 12 পৰা 7 গলে থাকিব 5 তাৰ পিছত 7ৰ ঠাইত থাকিলে 6 পৰা 2 গলে 4 8ৰ পৰা 5 গলে 3 উত্তৰ হ'ব 345 এতিয়া চোৱা পূৰণ কৰা ওপৰত আছে 35 পূৰণ তলত আছে 13
এতিয়া আমি এইটো পূৰণ কৰিব লাগিব এতিয়া প্ৰথমতে আমি 3 ৰে পূৰণ কৰো 3 5 গুণ 15 5 হাতে কলিব 1 3 3 গুণ 9 1 10 তাৰ পিছত হ'ব 1 5 গুণ 5 আৰু 1 3 গুণ 3 এতিয়া দুইটাকে যোগ কৰিলে হ'ব 455 এতিয়া উত্তৰ হ'ব এখিনিত 455 এতিয়া চোৱা হৰণ কৰা প্ৰথমতে দিছে 73 হৰণ 8 এতিয়া আমি 73ক মাজত পাতি 8টো বাহিৰত পাতি আমি হৰণ কৰো প্ৰথমতে 8 ৰে 7ক নাযায় গতিকে 73ক আমি পুনে পুনে হৰণ কৰিব লাগিব আমি যদি 8 9 গুণ দিও তেতিয়া হলে 72 হ'ব আৰু 8 10 গুণ দিলে 80 হ'ব 80 হলে 73তকৈ বেছি হৈ যাব গতিকে আমি ইয়াত 8 9 গুণ দিলে 72 পাম তলত ইয়াত 8 9 গুণ দিলো 72 আৰু বিয়োগ কৰিলে 1 থাকিলে গতিকে আমাৰ উত্তৰটো হ'ব 9 আৰু বাকি 1 এতিয়া সব তলৰ ছবিখনৰ চাৰিভাগৰ 3টা অংশ পূৰ কৰা এতিয়া তলৰ ছবিখনত 4টা অংশ আছে 4টা ঘৰ আছে তাৰ 3টা অংশ পূৰ কৰিব লাগে ইয়াতে তোমালোকে যিকোনো 3টা অংশ পেন্সিলে পূৰ কৰি দিলে হৈ যাব এতিয়া চোৱা ৰিডিং ল্যাঙ্গুৱেজ 1 ইয়াতে তোমালোকক 3টা অংশ দিছে 3টা অংশ যিকোনো এটা অংশ পঢ়িব লাগে মই তোমালোকক 3টা অংশ পঢ়ি দিছো কাইলৈ আমাৰ পঢ়াশালী বন্ধ সেইবাবে দেউতাৰ সৈতে মই বজাৰলৈ যাম মঙ্গল জেঠাৰ দোকানৰ পৰা 2টা সোয়েটাৰ কিনিম এটা দ্বিতীয় অংশটো চোৱা কালি মই মামাৰ লগত তাৰকা গৃহলৈ গৈছিলো আমি টিকট ঘৰৰ সন্মুখত শাৰী পাতি 2টা টিকট ললো এঘণ্টা আমি গ্ৰহ নক্ষত্ৰৰ মাজত মহাকাশত থকা যেন লাগিছিল এটা তৃতীয় অংশটো চোৱা আজি ৰশ্মি আজি ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিছে তাই মোৰ বৰ প্ৰিয় বান্ধৱী আজিৰ দিনটো মোৰ বাবে বৰ আনন্দৰ দিন এতিয়া ৰিডিং ল্যাঙ্গুৱেজ 2 প্ৰথম ফ্ৰেমটো চোৱা ৰীতা লাইকস টু প্লে ক্ৰিকেট ইট কিপস হাৰ বডি এক্টিভ এণ্ড ফিট এভৰি ডে she plays cricket with her friends এতিয়া ফ্ৰেম 2 টিনা mother let's go to the market mother what do you want dear tina I want some color pencil for my drawing competitions the frame 3 animals live together in a jungle there are birds in the jungle birds build nests in the trees আজিৰ ভিডিওটো মোৰ ইমানতে শেষ হৈছে মোৰ নেক্সট ভিডিওটো পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ